ক'ৰ কি জংঘলৰ মাজেদি আনিছি গাইছ মই মানে গম নাপাওঁ আহিছোঁ এই কি জংঘলৰ মাজত এই হাৰামীয়ে মোক লৈ আহিছে মই কিন্তু আকৌ চিনি জানিও নাপাওঁ ই লৈ আহিছে মই আহি আছোঁ ইমান আৰু ক'ত লৈ আহিছে মই গম নাপাওঁ আৰু এডাল মস্ত গাছ কিহৰ গাছ এডাল আচ্ছা I am the host. ভাল লাগে হা উদ্ধাৰ হৈছে একদম চশমা আৰু গাইছ আমি যাই আছোঁ এতিয়া পাহাৰৰ মাজে মাজে বেলেগ এটা ফিল্ড লৈ যাই আছোঁ পূৰা একদম পাহাৰৰ মাজে মাজে পূৰা ঘন পাহাৰৰ মাজত আমি ই আৰু মই বেলেগ আৰু কোনো নাই Hey. মন্দিৰটোৰ নাম কি আছিল এতিয়া বিষ্ণু মন্দিৰ বিচাৰি এতিয়া এই ঘৰৰ ওচৰতে পাহাৰখন সিহঁতো মানে এতিয়া বিষ্ণু মন্দিৰ বিচাৰি পোৱা নাই ইয়ে নিজে বিচাৰি পোৱা নাই মই ক'ত বিচাৰি এতিয়া আমি পাহাৰৰ মাজত ফচি গ'লোঁ আৰু মই গাছৰ পৰা উঠিম কুকুৰে খাই দিম আৰু এই পিলিং আছে নহয় পটকৈ যাব পাৰছি ভৰি বি উঠি গৈছে একদিনীয়াকৈ উঠা কাৰণে গাইছ আমাৰ এতিয়া গাইছ মানে আমি পাহাৰৰ ওপৰত দাউৰি আছোঁ আৰু অলপ চাই চিতি দৌৰিব লাগিব মানে ইয়াত এনেকুৱা বটলগিলা পাই মানে গাছৰ সেইকাৰণে চাই চিতি জাগাটো আমাৰ বহুত আৰু ফাইনেলি আমি গাইছ মন্দিৰ বিচাৰি আমি মন্দিৰ পাই গ'লোঁ কিন্তু দুৰ্ভাগ্যবশতঃ মন্দিৰটো বোলে ভাঙি দিছে বেলেগ এটা মন্দিৰ নতুনকৈ বনাব মানে আৰু এইটো পাহাৰৰ হাতী মন্দিৰ আৰু আমি যাই আছোঁ আমাৰ ৰাস্তাটো কেতিয়া পাম Oh my God. আৰু এইটোৱে একদম পাহাৰৰ ওপৰত পৰিৱেশ আৰু ই গাইছ বঢ়িয়া ডান্স দিছোঁ মানে আগবাৰ তো গাইছ আজিলৈ বাই বাই ইমানতে সমাপ্ত কৰিছোঁ